অৰুণাচলৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে কাৰ জৰিয়তে অৰুণাচলত বসবাস কৰা হাজং আৰু চাকমাসকলক আমাৰ অসমত স্থাপিত কৰাৰ কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা হ'ব বুলি কৈছে। আৰু যদি কাৰ জৰিয়তে অৰুণাচলৰ হাজং আৰু চাকমাসকলক ইয়াত স্থাপিত কৰিব বিচাৰিছে, আমি নিখিল ৰাভা জাতীয় পৰিষদে এই কথাটো স্পষ্ট কৰি দিব বিচাৰিছে যে চৰকাৰক যে কোনো কাৰণত ইয়াক ৰাভা হাজং এৰিয়াত আমি স্থাপিত কৰিব দিয়া নহ'ব। আৰু আমি বিশেষত্ৰে গম পোৱা মতে আমাৰ ৰাভা হাজং এলেকাত ইয়াৰ হাজং আৰু চাকমাসকলক অৰুণাচলৰ পৰা আনি স্থাপিত কৰাৰ এটা ষড়যন্ত্ৰ চলি থকা বুলি আমি অনুমান এটা কৰিব পাৰিছোঁ। আৰু যদি এইটো হয় তেতিয়াহ'লে আমি নিখিল ৰাভা জাতীয় পৰিষদে এই কথাটো ক'ব বিচাৰোঁ, এই ষড়যন্ত্ৰ যদি অসম চৰকাৰে ৰাভা হাজং এৰিয়াক লৈ কৰিব বিচাৰে তেতিয়াহ'লে আগন্তুক দিনত ইয়াত গণতান্ত্ৰিকভাৱে যেনেধৰণে আন্দোলন কৰিব লাগে যে কাৰ জৰিয়তে ইয়াত কোনো বাহিৰা জনগোষ্ঠীৰ ব্যক্তিক ইয়াত পুনৰ স্থাপন কৰিব দিয়া নহ'ব। আৰু এই কথাটো আমি অসম চৰকাৰক স্পষ্টভাৱে আপোনালোকৰ চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ যে কোনো কাৰণত আমি ৰাভা হাজংবাসীয়ে এই কথা মানি নল'ম। এইকাৰণে আজিৰ সময়ত আমি ৰাণীৰ পৰা জয়ৰামকুছিলৈকে এই সমগ্ৰ এৰিয়াটোক ৰাভা হাজং ছিক্স শ্বেডিউল এৰিয়াৰ অন্তৰ্ভুক্ত বহুত বছৰ ধৰি আজি দাবী উত্থাপন কৰি অহা হৈছে। আৰু ইয়াত যদি হাজং আৰু চাকমাসকলক ইয়াত পুনৰ স্থাপিত কৰি দিয়ে তেতিয়াহ'লে আমাৰ যিটো ৰাভা হাজঙৰ দাবী, এই দাবীটো ইয়াক মুখিমূৰ কৰাৰহে এটা চৰকাৰৰ ষড়যন্ত্ৰ বুলি আমি ভাবিব বাধ্য হ'ম। আৰু সেইকাৰণে ইয়াত যদি পুনৰ স্থাপিত কৰিব বিচাৰে অৰুণাচলৰ হাজং আৰু চাকমাসকলক ৰাভা হাজং এৰিয়াত, তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াত এটা গণতান্ত্ৰিকভাৱে জোৰদাৰ আন্দোলন হ'ব। আৰু আমি অসম চৰকাৰক এই কথাটো সুকীয়াই দিছোঁ।